আজি ভিডিওটোত সেলমেনশ্বিপ অর্থাৎ সেকেন্ড ইয়ার কমার্সৰ সেকেন্ড ইয়াৰৰ সেলমেনশ্বিপৰ প্ৰথম পাঠ অর্থাৎ বিক্রয় সংগঠনৰ দুটামান কুৱেশ্যন দিবলৈ চেষ্টা কৰিছোঁ। যদি ভিডিওটো ভাল লাগে তেন্তে লাইক কৰিব, কমেন্ট কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। তেন্তে ভিডিওটো আগবঢ়াওঁ। বিক্রয় সংগঠন সেলস অর্গানাইজেশন। বিক্রি প্রতিবেদনের উপকারিতাসমূহ কি কি? বিক্রি প্রতিবেদনের উপকারিতাসমূহ হল বিক্রি প্রতিবেদনে বিক্রি পরিচালকৰ সময় অপব্যয় নোহোৱাকৈ কাৰ্যকলাপৰ পৰিকল্পনা আৰু নীতি প্ৰণয়ন কৰা সহায় কৰে। প্ৰতিবেদনৰ আধাৰত বিক্ৰেতাসকলৰ কৰ্মদক্ষতা নিৰূপণ কৰা সহজ হয়। পৰিচালকসকলে প্ৰতিবেদনৰ পৰা বিক্ৰেতাসকলৰ দোষ ত্ৰুটি বাছি উলিয়াই তাক নিৰাময় কৰাৰ ব্যৱস্থা কৰিব পাৰে। প্ৰতিবেদনৰ আধাৰত ভৱিষ্যত বিক্ৰী কৌশল আঁচনি প্ৰস্তুত কৰা সহজ হয়। বিক্ৰী প্ৰতিবেদনৰ আধাৰত বিক্ৰী ব্যয় নিৰ্ধাৰিত কৰি তাক নিয়ন্ত্ৰণ কৰা সহায় কৰে। বিক্ৰী প্ৰতিবেদনৰ পৰা গ্ৰাহকৰ ভৱিষ্যত চাহিদা আৰু সম্ভাৱ্য ৰুচি অভিৰুচি সম্পৰ্কে জানিব পাৰি। বিক্ৰী প্ৰতিবেদনৰ পৰা বিজ্ঞাপন সাফল্য আৰু ভৱিষ্যত প্ৰয়োজনীয় সম্পৰ্ক জানিব পাৰি। বিক্ৰী সংগঠনৰ গুৰুত্ব কি? বিক্ৰী সংগঠনৰ গুৰুত্ব কি? আধুনিক ব্যৱসায় জগতৰ বৰ্ধিত উৎপাদন ব্যৱস্থা আৰু প্ৰতিযোগিতামুখী বিতৰণ প্ৰক্ৰিয়া বিক্ৰী সংগঠনৰ গুৰুত্ব অতি তাৎপৰ্যপূৰ্ণ। বিক্ৰী সংগঠনৰ জৰিয়তে গ্ৰাহকৰ মাজত উৎপাদিত পণ্য সম্ভাৰ জনপ্ৰিয়তা আৰু বহল প্ৰচাৰৰ বাবে বিভিন্ন পৰ্যায়ৰ কাম কাজসমূহ সুস্থ পৰিকল্পনা আৰু সমন্বয় সাধন কৰা হয়। বিশেষকৈ উৎপাদিত দ্ৰব্যৰ পৰিকল্পনা, মজুতকৰণ, পৰিবহণ, হিচাপ ৰক্ষণ, যোগাযোগ আদিৰ লগত বিক্ৰী বিভাগৰ সম্পৰ্কৰ নিবিড়। এই উপবিভাগসমূহৰ মাজত সুসম্বন্ধ ৰক্ষা কৰাৰ বাবে উপযুক্ত কাৰ্যক্ৰমিকা প্ৰস্তুত কৰাটো বিক্ৰী সংগঠনৰ প্ৰধান বৈশিষ্ট্য। বিক্ৰয় নীতি অনুযায়ী দ্ৰব্য চাহিদা আৰু বজাৰৰ ওপৰত ভিত্তি কৰি বৰ্তন প্ৰচাৰ, জনসম্পৰ্ক আৰু নিয়ন্ত্ৰণ আদিৰ ক্ষেত্ৰত নিৰ্ধাৰিত আঁচনি আৰু কাৰ্যসূচী প্ৰস্তুত কৰি বিক্ৰী সংগঠনৰ জৰিয়তে ৰূপায়ণ ব্যৱস্থা কৰা হয়। বজাৰকৰণ বুলিলে কি বুজা? উৎপাদন আৰু ভোক্তা সমাজৰ মাজত পণ্য দ্ৰব্য লেনদেনৰ এই ব্যৱস্থাটোক বজাৰকৰণ বুলি কোৱা হয়। উৎপাদন আৰু ভোক্তা সমাজৰ মাজত পণ্য দ্ৰব্য লেনদেন এই ব্যৱস্থাটোক বজাৰকৰণ